অতিপাত গৰম গৰম ৰ'দ দিলে ৰ'দ বৰষুণ এইটো গোলকীয় উষ্ণতাৰ কাৰণে হৈছে নেকি মই যতদূৰ সম্ভৱ আৰু বিশেষকৈ গছ গছনি কাটিছে মানুহখনে আজিকালি গছ নেশ্যনেল হাইৱেটো গছবোৰ কাটিয়ে দিলে চব মুকলি কৰি দিলে এতিয়া মূল কথা হ'ল কি আমি গছ গছনিৰ ওপৰত গুৰুত্বটো গছ গছনি ৰুলে ভাল হ'ব তেতিয়া ছাঁত থাকিব আজি ৰাস্তাৰ পৰা আহিছোঁ স্কুলৰ পৰা আহোঁতে ৰাস্তাত ছাঁ এটা নাই বহুত গৰম পৰিছে ন বৃহৎ গৰম মই কৈছোঁ নহয় কেনেকুৱা হৈ গৈছে একদম গৰমত হাই গাইজ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ' লৈ বহুত গৰম পৰিছে সেইকাৰণে ঘৰৰ ওচৰত পুল তুলি বুলি অলপ ওলাই আহিলোঁ বোলো অকণ মুকলি বতাহ লওঁ এজন মোৰ লগত মোৰ ভাইটি আৰু দুয়োটাই অলপ পুলৰ ওচৰতে মুকলি বতাহ লওঁ বুলি আহিলোঁ চ' মুকলি বতাহ ল'ম আপোনালোকক আমাৰ এই পৰিৱেশটো অকণমান দেখাম সেয়া দুটা পুল আছে দুফালে এইফালে এটা পুল আছে দুয়োটাতে বহোঁ আমি ভালনে আপোনালোকৰ ভালনে আপোনালোকৰ ভালনে আপোনালোকৰ কোৱা আপোনালোকৰ মোৰ নাম দেৱাংশু বুলি কয় ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক এটা কৰিব বুলি কয় সেই লাইক এটা কৰিব বুলি কয় এইবিলাক ওচৰলে এইবিলাক ওলাইছে কেলে ইয়াত ভিডিঅ'টো চাই কেনেকুৱা পালে বুলি কয় ভিডিঅ'টো চাই এইবিলাক ক ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিব বুলি কয় মৰণ এটা দিম লাইক এটা দিব বুলি কয় তেতিয়া তোক মেংগ' ফুটি এটা দিম মেংগ' ফুটি খাবি নাই নে চিপ খাবি হে গাখীৰ অঁ গাখীৰ দিম লাইক এটা দিব বুলি কয় আহিছে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকক দেখাব পাৰোঁ ধন্যবাদ।